নমস্কাৰ পুনৰ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আজি জামিয়াত ফুৰিবলৈ আহিছোঁ ফুৰিবলৈ অহাত বাইদে ধৰি লওক বিয়া নামবিলাক ধুনীয়াকৈ গাব জানে তেওঁ আৰু সেইবাবে মই তেওঁক এটি বিয়া নামেৰে গাবলৈ কৈছোঁ আপোনালোকে সকলোৱে তেওঁক মৰম দিব বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোকৰ একোটি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবে মোক বহুতখিনি উৎসাহ প্ৰেৰণা যোগায় সেয়েহে আপোনালোকে কৰিব বুলি মই আশা ৰাখিছোঁ নমস্কাৰ মই এটা বিয়া নাম গাবলৈ লৈছোঁ ভুল হ'লে ক্ষমা কৰিব আৰু সকলোৱে মোক আদৰি ল'ব পৰ্বতৰ কাষেদি বৈ যোৱা জান কোন হ'ব পাৰিব মাৰ সমান মামু পৃথিৱীত জন্মিয়াই মাৰ সমান পৃথিৱীত মৰমি নাই 10 মাহ 10 দিন গৰ্ভত লৈ মায়ে মোক তুলিছিল কতৰ কষ্ট কৈ কিনো ঈশ্বৰৰ কিনো লীলা নাৰীৰে জীৱন্তি কিয় জানো দিলা দেখিবল নোপোৱা গধূলি পুৱা মা মই মৰিলে নালাগে চোৱা আশীৰ্বাদ কৰক মা নিজৰ জী বুলি লোকৰ ঘৰ এখনত সুখেৰে খাবি আশীৰ্বাদ কৰিছোঁ নিজৰ জী বুলি লোকৰ ঘৰ এখনত সুখেৰে খাবি কেলৈ জনম ললো দুখীয়া ঘৰত সদায় কান্দি থাকো মনৰে দুখত কেলৈ জনম ললো ছোৱালী জনম ঘৰত মা দেউতাৰে নকৰে মৰম যদি ললো হলে পুৰুষৰ জনম নিশ্চয় পালো হলে মা দেউতা মৰম চৰায়ে জিয়নি গছৰে ডালত আমাৰে জিয়নি অন্য ঘৰত তাকে ভাবি ভাবি কান্দি মই থাকোঁ মায়ে গালি পাৰে গধূলি পৰত কাম বন নকৰ কেনেকৈ খাবি কোনোবা ওলালে তিয়াই যাবি সেইখিনি সময়তে বেয়া মোৰ লাগে চকুলো পানীৰে মাটিতে পৰে কোনোবাৰে দিনা ওলাই মই যাম নিজে আপোন ঘাটি মৰি মই যাম